গুড মৰ্ণিং। ৰাতিপুৱা এগৰাকীৰ ষ্টেটাছত পঢ়িলোঁ দেই, বোলে নাৰী আৰু প্ৰকৃতি একেধৰণৰ, এগুণ দিলে 4 গুণ ঘূৰাই দিয়ে। কথা এটা মনত পৰি গ'ল, কাহিনীটো পুৰণা, আপোনালোকে শুনিছে চাগে, আকৌ এবাৰ শুনাই দিওঁ দেই। মানে ইমান গৰম ন, অকণ হাঁহি উঠা কথা ক'লে দেহাটো শীতল পৰি যাব। এজন গিৰিয়েক আছিলে হা, আৰু সেই গিৰিয়েকজনৰ এজনী নিজৰ ঘৈণীয়েক আছিলে। নিজৰ বুলি কৈছোঁ মানে বুজি পাইছেই নহয়, আনৰ বস্তুবিলাক এনেও অকণ বেলেগ কেটেগৰীতে পৰি যায় হয় নহয়। শ্ব'ৰুমৰ পৰা আউটপোষ্টখনো জানো ঘৰৰ বেড কভাৰখনকৈ ধুনীয়া নালাগে, বাৰু যি কি নহওক। নিজৰ গিৰিয়েক মানে নিজৰ জাগিৰ, গতিকে আৰু কথাই শুনোৱা ওলাওঁতে সোমাওঁতে লপাথপা চলিয়েই থাকে। কেতিয়াবা বেছি মৰম লাগি গ'লে বেল্ট চেণ্ডেল যিহেৰে পায় বজাই দিয়ে, গুড় ঘোচা চব চলে। কিন্তু মানে সদায়তো মানুহৰ ভিতৰৰ ৰাক্ষসটোৰ লগতে চলি নাথাকে ন, কেতিয়াবা মানুহজনৰ মানে বাহিৰৰ মানুহ অৱতাৰটো অকণ জাগ্ৰত হৈ যায়। মানুহজনে এদিন ঘৈণীয়েকক সুধিলে, মানুহ অৱতাৰটো জাগ্ৰত হওঁতে, হেৰা মই যে তোমাক ইমান মাৰোঁ, ইমান গালি পাৰোঁ, তোমাৰ বেয়া নালাগেনে অকণো? মানুহজনী উত্তৰ দিলে, লাগে। তুমি তেতিয়াহ'লে মোক একো কিয় নোকোৱা? তুমি মই গালি পাৰিলেও একো নোকোৱা দেখোন, তুমি কি কৰা, কেনেকৈ সহ্য কৰা? তাৰ মানুহজনীয়ে ক'লে, মই টয়লেট চাফা কৰোঁ। কৈছে টয়লেট চাফা কৰা, আৰু মই মাৰিলে? কৈছে তেতিয়া মই বেচিন টয়লেট বাথৰুমৰ চব চাফা কৰি দিওঁ। কৈছে আৰু যদি মই বেল চেল দি মাৰোঁ, গুৰ চুৰ মাৰোঁ, তেতিয়া কৈছে মই দিনটোত 2বাৰকৈ টয়লেট চাফা কৰোঁ। কৈছে মানে তুমি টয়লেট চাফা কৰি কেনেকৈ শান্তি পোৱা? মাৰোঁ মই, অত্যাচাৰ কৰোঁ মই, টয়লেট চাফা কৰি তুমি কেনেকৈ শান্তি পোৱা? কৈছে মই যে আপোনাৰ দাঁত ঘঁহা ব্ৰাছডাল দি কৰোঁ। নাৰী